আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি নতুন মানে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ইয়াৰে ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব আৰু মোক জনাব। আৰু আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইফালে দেখিছেনে মায়ে মহুৰা মানে যঁতৰৰ ৰছী লগাই আছে। যঁতৰৰ ৰছীডাল অলপ মানে ঢিলা হৈ গৈছিলে আৰু চিঙিচাও হৈ আছিলে। সেইকাৰণে মই ক'লোঁ যে আপুনি মোক আগতে যঁতৰৰ ৰছীডাল লগাই দিয়ক, তাৰ পাছতহে মই মহুৰা বাতিম বুলি ক'লোঁ। সেইকাৰণে মায়ে লগাই দিছে। এতিয়া মই সূতাখিনি উলিয়াই ল'লোঁ, যিহেতু মানে বগা ৰঙৰ মেখেলা আৰু মাজতে মানে চেক দিছে। আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম বাৰু। তো এইখিনি মই সূতাখিনি উলিয়াই লৈছোঁ আৰু ধুনীয়াকৈ মই বাতিলোঁ। তাৰপাছতে মানে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু এয়া মহুৰাখিনি ধুনীয়াকৈ বাতি লৈ মেলি আপোনালোকক দেখুৱাইছোঁ মই। মানে মহুৰাখিনি মানে মায়ে মোক কৈছিলে যে প্ৰথমতে কাষৰখিনি বাতি ল'বি, তাৰপাছত মাজলৈ আহিবি বুলি, কিন্তু মই ভুল কৰিলোঁ। ধুনীয়াকৈ বাতি লৈ মেলি এতিয়া আহিছোঁ ঘৰৰ অলপ কাম কাজ কৰিবলৈ। আজি যিহেতু মানে বন্ধ পাইছোঁ, একদিন পৰীক্ষাৰ কাৰণে কলেজ বন্ধ, সেইকাৰণে ঘৰৰ কামতে আপোনালোকে বেকগ্ৰাউণ্ডটো মানে ইগন'ৰ কৰিব দেই। ধুনীয়াকৈ বিচনা পাৰি লওঁ। তাৰপাছতে মোৰ আলমাৰিটোত কাপোৰবিলাক অলপ খেচিং মেচিং হৈ আছিলে, সেইবিলাকো ধুনীয়াকৈ জাপিম। তো আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে শেষলৈকে চাব, অলপো স্কিপ নকৰিব দেই। ধুনীয়াকৈ বিচনাখন পাৰি ল'লোঁ। ইয়াৰ পাছত আপোনালোকক দেখুৱাই আছোঁ মই আজি কি কাম কৰোঁ। এই আলমাৰিটোৰ কাপোৰখিনি মই আজি জাপিম আৰু এই আলনাটোৰ ভিতৰত এই আলমাৰিটোৰ ভিতৰত মোৰ কাপোৰৰ অৱস্থা কেনেকুৱা হৈ আছে আপোনালোকক দেখুৱাম। এইখিনি চাওকচোন, কিমান খেচেং মেচেং হৈ আছে। ইয়াত বেছিভাগ মোৰ কাপোৰ আছে আৰু মাৰ মেখেলা চাদৰ অলপ আছে, যিখিনি মই পিন্ধোঁ। এইবোৰকে আজি মই আপোনালোকক দেখুৱাম। কাৰ আলমাৰি মোৰ নিচিনা ইমান খেচেং মেচেং হৈ থাকে জনাবচোন মোক। এতিয়া কামত লাগো আৰু এইখিনিতে জপাৰ ওপৰতহে কথা। এখনকৈ চব কাপোৰ এটাকে চব কাপোৰ উলিয়াই ল'লোঁ। তাৰপাছতে এতিয়া কামত লাগিম। আপোনালোকেও মোক চাই থাকক আৰু ময়ো কামত লাগোঁ। আলমাৰিটোৰ পৰা চব কাপোৰ আঁতৰাই মেলি আলমাৰিটো ধুনীয়াকৈ মোহাৰি লৈছোঁ, যাতে ইয়াত লাগি থকা ধূলিবোৰ আঁতৰি যায়, কাপোৰত যাতে ধূলি বালি নালাগে। সেই গতিকে মই আলমাৰিটো ধুনীয়াকৈ মোহাৰি লৈছোঁ। আৰু এইফালে ভাইটি আহিবই মোক দিগদাৰ লগাবলৈ, সি আহিবই। যিহেতু এইটো কাঠৰ হয় আলমাৰিটো, গতিকে অলপ ঘূনে খাইছে। আমাৰ ফ্ল'ৰটো তলডোখৰ যিহেতু কেঁচা, সেই গতিকে অলপ ঘূনে খাইছে। সেইটো কাৰণে ধুনীয়াকৈ মোহাৰি লৈছোঁ। ইমান সোপা কাপোৰ গোটেই বিচনাখনতে দম খাই আছে। এতিয়া জাপিব লাগে আৰু।
কিমান মাহৰ পৰা মই এই ৰবৰখিনি বিচাৰি ফুৰিছিলোঁ আৰু চাওকচোন এই কাপোৰখিনিৰ জাপতে এই ৰবৰখিনি পালোঁ মই। কিমান দিনৰ পৰা যে বিচাৰি আছিলোঁ। এণ্ড ফাইনেলি এই ৰবৰখিনি মই পাই গ'লোঁ। আলমাৰিটো ধুনীয়াকৈ মোহাৰি ল'লোঁ। এতিয়া ইয়াত কাপোৰখিনি জাপিবহে লাগে। তো তুলিবিলাক ধুনীয়াকৈ খোপা বান্ধি লৈছোঁ, মানে গৰমো অলপ উঠিছে। এতিয়া ধুনীয়াকৈ কামত লাগোঁ। আপোনালোকে এই যে গাল এখন দেখিছে, সেইখন মোক অৰুণাচলৰ পেহীয়ে দিছিলে। মানে বহুত ভাল লাগে দেই এইখন পিন্ধি কিনে। আৰু এইখন হৈছে সেই গালেখনৰ লগত লোৱা, মানে এনেকৈ যে লয়, মানে অলপ দীঘলকৈ যে লয় সেইখন। কি বুলি কয় নামটো নাজানো বাৰু ভালকৈ, কিন্তু এইখন বহুত ভাল লাগে। আৰু এইখন হৈছে তাৰ দ্বিতীয়খন। এইখন মোক দিছিলে এনাই। এইখনো ভাল লাগে। এইখনত মানে চিলাওঁতে এটা চিলোৱাৰ সময়ত মানুহজনীয়ে গণ্ডগোল কৰিলে, কি জানেনে? সেইখন মই চিলাব দিছিলোঁ গালে হিচাপে, মানুহজনীয়ে চিলাই দিলে মেখেলা হিচাপে। আকৌতো এতিয়া তাৰ ওচৰলৈ যাব লাগিব, আকৌ গৈ মেলি এখন ধুনীয়া কৰি আনিছোঁ। আজিকালি বাৰু প্ৰায়ভাগে এনেকুৱা গালেবোৰত মেখেলা হিচাপে কৰি লয়, ভালো লাগে। মায়ে কৈছে এইখন মই মেখেলা নিচিনাই কৰি ল'ম বুলি। মই কৈছোঁ মই বোলো নিদিওঁ। আৰু এইখন যে ঊলৰ মাফলাৰখন, এইখন মোক মায়ে গুঠি দিছিলে। এতিয়া যিহেতু ঠাণ্ডা দিন, সেইকাৰণে এখন লাগিব ন, সেইকাৰণে এখন মই আলমাৰিতে থৈ দিছোঁ ধুনীয়াকৈ। আলমাৰিটো যে কাপোৰবিলাক জাপি থাকোঁতে কিমান বছৰ যে মই পুৰণা বস্তুবোৰ পাইছোঁ। এইডাল চাওকচোন, মোৰ বহুত বছৰ পুৰণা এডাল মণি। এইডাল পিন্ধি কিনে মানে মই আগতে ফাংচনত নাচিবলৈ যাওঁ, হুঁচৰিত নাচিবলৈ যাওঁ, মানে হুঁচৰি মাৰিবলৈ যাওঁ। এইবোৰ মানে মনত পৰে নহয় জানো। আৰু ইয়াক চাওকচোন, মোক দেখি কিনে মানে ই কামত লাগি আছে, স্কুটিখনকে চফা কৰি আছে। মই কওঁ ন, ই যে মানে কচু গুটি বুলি, স্কুটিখন মানে গেলাই দিছে একদম। আৰু এইখিনি হৈছে মোৰ মেকআপৰ বস্তু। আপোনালোকে দেখি কিনে ভয় খাব পাৰে, কিন্তু মানে বেলেগে যিমান যি মানে মেকআপ কৰে সিমানখিনিতো মই নকৰোঁৱেই। আৰু মেকআপৰ বস্তু ক'বলৈ গ'লে মোৰ ইমান নাই, আৰু অলপকৈ যিমান পাৰোঁ এইখিনিয়ে আছে। আৰু ইমান মানে মেকআপ কৰিবলৈ মনো নাযায় নহয় ন, মানে বেলেগে যিমান মানে ফাউণ্ডেশ্যন ইউজ কৰে এনেকৈ মইতো নকৰোঁৱে, মানে চিম্পলত থাকি কিনে ভাল লাগে আৰু। আৰু এই সুতুলিটো দেখিছেনে? এইটো মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে লগৰ এজনীয়ে বনাই দিছিলে, যেতিয়া মই বিহু ছাবজেক্টটো লৈছিলোঁ। আৰু ককৰা মাটিৰে বনাই ন সুতুলিটো, মানে এইটো তাই মোক বনাই দিছিলে ধুনীয়াকৈ। এইটো মই এটা স্মৃতি হিচাপে থৈ দিছোঁ। সুতুলি কোনে কোনে বজাবলৈ জানে বাৰু মোক কমেণ্ট কৰি জনাবচোন দেই। মই বাৰু শিকিলোঁ সুতুলি বজাবলৈ। কাপোৰখিনিও এটা এটাকৈ জাপি আছোঁ, আৰু আপোনালোকক মোৰ আগৰ মানে স্মৃতিবিলাকো দেখুৱাই আছোঁ।
আৰু আপোনালোকক যদি মোৰ মাৰ মানে বোৱা কাপোৰৰ কালেকশ্যন লাগে তো আপোনালোকে মোক কমেণ্ট কৰিব। মই আপোনালোকক মাৰ মানে বোৱা কাপোৰৰ মেখেলা চাদৰৰ মানে কালেকশ্যন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা বক্স খুচৰি থাকোঁতে মই কি পালোঁ জানেনে? এই যে পোনেই যে পোৱালি এটা জন্ম হ'লে মানে ভৰিত যে লগাই থৈ দিয়ে, মানে তাৰ মানে গোটেই যি মাকৰ নামটো এইবোৰ যে লিখা থাকে। আৰু খুচৰি থাকোঁতে চাওকচোন মই পালোঁ কি, আমাৰ গোটেই তিনিটাৰে এইবোৰ মানে পালোঁ। আৰু মই আছিলোঁ 2 কেজি, মাত্ৰ 2 কেজি জানেনে? আৰু বাই আছিলে 2.5 কেজি, আৰু ভাইটি আছিলে 3 কেজি নেকি? ভাইটি আছিলে 3 কেজি। আৰু এইবোৰো মানে মায়ে এটা স্মৃতি হিচাপে থৈ দিছে, তো মানে ভাল লাগিল দেখি কেনে। এটা বাকচ খুচৰি থাকোঁতে এইবোৰ পালোঁ। আৰু এইফালে ইয়াক চাওকচোন, সেই সুতুলিটোকে ই বজাই আছে। ই পিছে নাজানে দেই বজাবলৈ, কিন্তু কচুগুটি হয় ন, মানে এইবোৰে কৰি থাকে। আৰু আৰু এখন হৈছে ভাইটি হয়, মই কোৱাটোৱে ঠিকে, ভাইটি 3 কেজি আছিলে। তো ফাইনেলি মোৰ আলনাৰ কাপোৰখিনি জাপি হৈ গ'ল, মানে জাপি মেলি এটালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। মানে অলপ মানে সজাবলৈ চাইছোঁ, আৰু খেলেং মেলেং হৈ আছিলে যিহেতু অলপ মানে ভাল কৰিলোঁ। আৰু এটা কথা, আপোনালোকে যে এই ধৰণৰ কাঠৰ আলমাৰি যদি ল'ম বুলি ভাবি আছে, তো প্লিজ এনেকুৱা কাঠৰ আলমাৰি আপোনালোকে নল'ব। কাৰণ এমাহ দুমাহমানৰ পাছতে ইয়াৰ লগ লগোৱা হেৰিবোৰ বেয়া হৈ যায়, ছিষ্টেমবোৰ মানে বেয়া হৈ যায়, লগ নালাগে।
জোখত মানে একদম মানে বহল হৈ থাকে, তো নল'ব দেই। আৰু মাৰ তাঁতৰ শালখন হৈছে এইখন। ইয়াৰ পাছফালে যিহেতু বহুত হাবি বন আছে, সেইকাৰণে এতিয়া তাঁতশালখন আনিব এইডোখৰ ঠাইলৈ, মানে অলপ জেগাডোখৰ সলনি কৰিব। সেইফালে যিহেতু বহুত মানে মহে কামুৰে, সেইকাৰণে মায়ে ইয়াতে তাঁতৰ শালখন আনিব। এটা কথা ক'বলৈ মই আকৌ এবাৰ মানে কথাখিনি কৈছোঁ। ইয়াৰ যে মই আগৰ ভিডিঅ'টোত সেই ল'ৰাটোৰ বিষয়ে মই ভিডিঅ' কৰিছোঁ, কথাবিলাক গম পাই আছোঁ। কাৰণ মোক বেলেগ বেলেগ ছোৱালীবিলাকে কমেণ্ট কৰিছে যে মোকো এই ল'ৰাটোৱে এনেকৈ বেয়াকৈ কৈছে বুলি। তো মানে আজিকালি ছোৱালীবিলাককো ইমান দুৰ্বল বুলি নাভাবিব আপোনালোকে। তাৰপিছতে তই যোনেই নহয় তোক মই উলিয়ামেই, তই বাচি নাযাবি। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। নতুন এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।